নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, নৱবৰ্ষৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সময়ত এই 5টা বস্তু তৎক্ষণাৎ ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ক। নহ'লে ঘৰত দৰিদ্ৰতাই বাস কৰিব আৰু মা লক্ষ্মী কেতিয়াও সেই ঘৰলৈ নাহিব। সেয়ে কথাবোৰ নিজৰ জীৱনত অৱলম্বন কৰক, যাতে আপোনাৰ জীৱনত নৱবৰ্ষটো সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে। প্ৰিয় দৰ্শক, মন দি শুনক। এই ভিডিঅ'টোত আমি আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছোঁ। নৱবৰ্ষৰ মহাপৰ্ব একেবাৰেই ওচৰত আৰু এই সময়ছোৱাত প্ৰতিটো ঘৰতেই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম চলি থাকে বুলি আপোনালোকে সকলোৱে জানে। কিন্তু গুৰুজীয়ে মাত্ৰ দুদিন আগতে সভাৰ মাজতে এনে এটা কথা কৈছিল, যিটো সকলোৱে মন দি শুনাটো অত্যন্তই প্ৰয়োজন। মনত ৰাখিব, মা লক্ষ্মীয়ে তেনেকুৱা ঘৰসমূহতেই প্ৰৱেশ কৰে, য'ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে শ্ৰদ্ধা আৰু সঠিক ৰীতি-নীতি পালন কৰা হয়। কিন্তু যদি আপুনি এই বিশেষ বস্তুবোৰ ঘৰত ৰাখি থয়, তেন্তে মা লক্ষ্মী ৰুষ্ট হৈ পৰে আৰু এনে ঘৰ এৰি গুচি যায়। গুৰুজীয়ে কৈছিল যে নৱবৰ্ষৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সময়ত আমি সকলোৱে নতুন বস্তু বনাবলৈ বা আনিবলৈ গৈ বহু সময়ত ঘৰৰ কোনো পুৰণা বস্তু ৰাখি তাক পাহৰি যাওঁ। কিন্তু কিছুমান এনে বস্তু আছে যাক ভুলতেও ঘৰত ৰাখিব নালাগে, কিয়নো আপোনালোকৰ অজানিতে যদি এইবোৰ বস্তু ঘৰত ৰখা হয়, তেন্তে সেইবোৰে আপোনালোকৰ ভাগ্য নষ্ট হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈ উঠিব পাৰে। মনত ৰাখিব, এবাৰ যদি মা লক্ষ্মী ঘৰ এৰি গুচি যায়, তেন্তে সেই ঘৰত না সুখ থাকে, না সমৃদ্ধি থাকে, না কেতিয়াও পুনৰ লক্ষ্মীৰ বাস হয়। আমি সকলোৱে জানো, তথাপিও আমি এই ভুলটো প্ৰায় কৰি পেলাওঁ। আমি ভাবোঁ, এইটোতো পুৰণা বস্তু, ইয়াক ৰাখিলে কি হ'ব? কিন্তু সঁচা কথা হ'ল, এইবোৰ বস্তুতেই দৰিদ্ৰতাৰ স্থায়ীভাৱে বাস থাকে। যিয়ে এইবোৰ বস্তু ঘৰত ৰাখে, তেওঁ কেৱল নিজৰ হাতেৰেই লক্ষ্মীক দূৰ নকৰে, বৰঞ্চ অজানিতেই নিজৰ জীৱনত দৰিদ্ৰতাক আমন্ত্ৰণ জনায়। সেয়ে মই আপোনালোক সকলোৰে আগত বিনম্ৰ অনুৰোধ জনাওঁ, এই ভিডিঅ'টো শেষলৈকে মন দি চাব। যিসকলে জীৱনত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে, যদি আপুনি সঁচাকৈয়ে সমৃদ্ধি বিচাৰে আৰু যদি আপুনি ভাবে আপোনাৰ ঘৰত মা লক্ষ্মীয়ে স্থায়ীভাৱে বাস কৰক, তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু বুজি লওক। নৱবৰ্ষৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সময়ত কোনবোৰ সেই 5টা বস্তু যাক ভুলতেও ঘৰত ৰাখিব নালাগে? সৰ্বপ্ৰথমে মই আপোনালোকক এই কথাটোও জনাই দিওঁ, 2026 চনত নৱবৰ্ষৰ মহাপৰ্ব 1 জানুৱাৰীৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ জানুৱাৰী মাহজুৰি উৎসাহ আৰু নতুন আৰম্ভণিৰ প্ৰতীক হিচাপে উদযাপন কৰা হ'ব। 1 জানুৱাৰী বৃহস্পতিবাৰ নৱবৰ্ষৰ প্ৰথম দিন হ'ব, যাক নতুন আশাৰ সূচনা আৰু মা লক্ষ্মীৰ কৃপা লাভ কৰাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। এই দিনটোত ভগৱান গণেশ আৰু মা লক্ষ্মীৰ পূজাৰ বিশেষ মহত্ব থাকে। এতিয়া ইয়াৰ পিছত আমি আপোনালোকক বিস্তৃতভাৱে জনাম, নৱবৰ্ষত হিন্দু পৰম্পৰা অনুসাৰে কোনটো উৎসৱ কেনেকৈ উদযাপন কৰা হ'ব আৰু তাৰ শুভ মুহূৰ্ত কেতিয়া হ'ব। তাৰ পিছতেই আমি আপোনালোকক এই কথাটোও স্পষ্টকৈ ক'ম, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সময়ত কোনবোৰ সেই 5টা বস্তু যাক ভুলতেও ঘৰত ৰাখিব নালাগে। প্ৰিয় দৰ্শক, আগলৈ আগবঢ়াৰ আগতে যদি আপুনিও বিচাৰে মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকক, তেন্তে এই ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি নিশ্চয় লিখিব। দ্বিতীয় দিন 2 জানুৱাৰী, শুক্ৰবাৰে নৱবৰ্ষৰ আৰম্ভণি হিচাপে পালন কৰা হ'ব, যাক নতুন শক্তি আৰু সমৃদ্ধিৰ সূচনা বুলি গণ্য কৰা হয়। তৃতীয় দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব, নৱবৰ্ষৰ মুখ্য পূজাৰ দিন, যিটো এই বছৰৰ 3 জানুৱাৰী শনিবাৰে উদযাপন কৰা হ'ব। নৱবৰ্ষৰ আৰম্ভণিত মা লক্ষ্মী, ভগৱান গণেশ আৰু কুবেৰ দেৱতাৰ বিশেষ পূজা কৰা হয়। এই পূজাৰ শুভ মুহূৰ্ত পুৱা 6 বজাৰ পৰা 9 বজালৈ থাকিব। চতুৰ্থ দিন 4 জানুৱাৰী দেওবাৰে নতুন আশা আৰু সমৃদ্ধিৰ উৎসৱ হিচাপে উদযাপন কৰা হ'ব, য'ত ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰি নতুন আৰম্ভণিসমূহৰ স্মৰণ কৰা হয়। পঞ্চম আৰু শেষ দিনটো 5 জানুৱাৰী সোমবাৰে ভাতৃত্ব আৰু পাৰিবাৰিক ঐক্য
ঐক্যৰ প্ৰতীক হিচাপে উদযাপন কৰা হ'ব। এই দিনটোত পৰিয়ালৰ সকলো সদস্যই এজনে আনজনৰ বাবে সুখ সমৃদ্ধিৰ কামনা কৰে। এইদৰে ১ জানুৱাৰীৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ জানুৱাৰী মাহজুৰি উদযাপন কৰা এই নৱবৰ্ষৰ উৎসৱে ধন, সমৃদ্ধি, প্ৰেম আৰু পাৰিবাৰিক একতাৰ পবিত্ৰ প্ৰতীক হিচাপে পৰিগণিত হ'ব। প্ৰিয় দৰ্শক, আহক এতিয়া আমি জানো কোনটো বস্তু নৱবৰ্ষৰ সময়ত ভুলতেও ঘৰত ৰাখিব নালাগে, নহ'লে এইবোৰে আপোনাৰ ভাগ্য নষ্ট কৰিব পাৰে। আটাইতকৈ ডাঙৰ কাৰণ হৈছে ভাঙি যোৱা ফাৰ্নিচাৰ বা কাঁচৰ সামগ্ৰী। ঘৰত ভাঙি যোৱা ফাৰ্নিচাৰ, ভঙা আইনা বা ভাঙি যোৱা কাঁচৰ বস্তু, এই বস্তুসমূহ কেৱল সৌন্দৰ্যই নষ্ট নকৰে, বৰঞ্চ বাস্তুশাস্ত্ৰৰ মতেও ঠিক নহয়। বিশেষকৈ ভাঙি যোৱা কাঁচে মা লক্ষ্মীক ক্ৰোধিত কৰে, কাৰণ ই ভাঙি যোৱা ভাগ্য আৰু অস্থিৰতাৰ প্ৰতীক। নৱবৰ্ষ অহাৰ আগতেই এনে ফাৰ্নিচাৰবোৰ মেৰামতি কৰক অথবা সেইবোৰ ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ক। ফাৰ্নিচাৰৰ ওপৰত জমা হোৱা ধূলিয়ে অলসতা আৰু দাৰিদ্ৰ্য বৃদ্ধি কৰে। যেতিয়া ঘৰৰ প্ৰতিটো ফাৰ্নিচাৰ পৰিষ্কাৰ, চকচকীয়া আৰু সুসজ্জিত থাকে, তেতিয়া ঘৰত সদায় ইতিবাচক শক্তিৰ প্ৰৱাহ হয়। মা লক্ষ্মীয়ে কেৱল সেই ঘৰসমূহতেই আগমন কৰে যিবোৰ ঘৰত কোনো ভঙা বস্তু নাথাকে আৰু যিবোৰ ঘৰ সৌন্দৰ্যৰে পৰিপূৰ্ণ হয়। যদি আপুনি এনে বস্তু ঘৰত ৰাখি থয়, তেন্তে সেই ঘৰত ঘৰ দৰিদ্ৰতাৰ বাস হয় আৰু মা লক্ষ্মী কেতিয়াও সেই ঘৰলৈ নাহে। পুৰণা ইলেক্ট্ৰনিক বস্তু যেনে টিভি, মোবাইল, ফেন বা বাল্ব, যিবোৰ এতিয়া ব্যৱহাৰ নহয়, সেইবোৰ ঘৰত ৰাখিলে নকাৰাত্মক শক্তিৰ সৃষ্টি হয়। ইয়াৰ ফলত স্থিৰ আৰু স্তব্ধ শক্তি জন্মে, যিয়ে আগবাঢ়ি যোৱাত বাধা দিয়ে। সেয়ে নৱবৰ্ষৰ আগতেই এইবোৰ বস্তু ৰিচাইকেল কৰক, ঠিক কৰক, নহ'লে কোনো প্ৰয়োজন থকা লোকক দান কৰক অথবা ঘৰৰ পৰা বাহিৰলৈ পেলাই দিয়ক। বন্ধ হৈ থকা সৰঞ্জামবোৰে ঘৰত জড়তাৰ সৃষ্টি কৰে। মনত ৰাখিব, প্ৰযুক্তিগত বস্তুবোৰো শক্তিৰ প্ৰভাৱৰ এটা অংশ। যেতিয়া ঘৰত সকলো বস্তু চলয়মান অৱস্থাত থাকে, তেতিয়া গতিশীলতা আৰু সমৃদ্ধি বৃদ্ধি পায়। সেয়ে নৱবৰ্ষৰ আগতেই প্ৰতিটো বন্ধ বা নিষ্ক্ৰিয় বস্তু আঁতৰাই নতুন পোহৰ আৰু আধুনিকতাৰ স্বাগতম কৰক। ইয়াৰ ফলত মা লক্ষ্মীৰ আগমন আৰু অধিক দ্ৰুত হ'ব। কিন্তু যদি এইবোৰ বস্তু ঘৰত ৰাখি থোৱা হয়, তেন্তে ঘৰত দৰিদ্ৰতাই বাস কৰিব। শস্য, দালি, মছলা, তেল আদি ৰন্ধনঘৰৰ হৃদয়স্বৰূপ আৰু মা অন্নপূৰ্ণাৰ প্ৰতীক। যদি সেইবোৰ পুৰণি হৈ গৈছে বা পোকে ধৰিছে, তেন্তে সেইটো দেৱী অন্নপূৰ্ণাৰ অপমান বুলি ধৰা হয়। সেয়ে নৱবৰ্ষ অহাৰ আগতেই ৰন্ধনঘৰৰ আলমাৰীসমূহ খুলি পুৰণা দালি, মছলা, চাউল, আটা আৰু তেল ভালদৰে পৰিষ্কাৰ কৰক। যিবোৰ নষ্ট হৈ গৈছে বা ব্যৱহাৰৰ যোগ্য নহয়, সেইবোৰ বাহিৰলৈ পেলাই দিয়ক। নতুন আৰু সতেজ অন্ন আনি নতুন পাত্ৰত ৰাখক। লগতে সেই পুৰণা পাত্ৰটোৰ ওপৰত হালধিৰে স্বস্তিক চিহ্ন আঁকি শুদ্ধ কৰি লওক। ইয়াৰ ফলত ঘৰত অন্ন আৰু ধন দুয়োটাৰে বৃদ্ধি হয়। পৰিষ্কাৰ আৰু সতেজ ৰন্ধনঘৰত মা লক্ষ্মীয়ে স্থায়ীভাৱে নিবাস কৰে। কিন্তু যদি অপৰিষ্কাৰ অৱস্থাত ৰাখে, তেন্তে ঘৰত দৰিদ্ৰতাই প্ৰৱেশ কৰিব। ঘৰৰ চুকে-কোণে জমা হোৱা ধূলি-মাটিক দৰিদ্ৰতাৰ বাট বুলি ধৰা হয়। বিশেষকৈ চিলিং, ষ্ট'ৰ ৰুম আৰু দুৱাৰৰ পিছফালৰ ঠাইসমূহত জমা হোৱা ধূলিয়ে শক্তিৰ প্ৰৱাহক বাধা দিয়ে। নৱবৰ্ষ অহাৰ আগতেই সম্পূৰ্ণ ঘৰখন গভীৰভাৱে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰক। ঝাৰু-পোছা কৰাৰ পিছত নিমপাতৰ পানী বা গংগাজলেৰে মজিয়াখন মুছক আৰু কৰ্পূৰ বা লং জ্বলাই ধূনা দিয়ক। এইদৰে কৰিলে সকলো দিশতে ইতিবাচক শক্তি বিয়পি পৰে আৰু পৰিৱেশ পবিত্ৰ হৈ উঠে। পৰিষ্কাৰ আৰু শৃংখল কোণতেই মা লক্ষ্মীৰ প্ৰৱেশ সম্ভৱ হয়। মনত ৰাখিব, অপৰিচ্ছন্নতাই পোহৰক বিকৰ্ষণ কৰে আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাই পোহৰক আকৰ্ষণ কৰে। পৰিষ্কাৰ ঘৰেই সঁচা অৰ্থত নৱবৰ্ষক স্বাগতম জনোৱাৰ যোগ্য স্থান। কিন্তু যদি ধূলি-মাটি জমা হৈ থাকে, তেন্তে দৰিদ্ৰতা কেতিয়াও দূৰ নহয়। দেৱালত দুখী মুখ, কান্দি থকা মানুহ বা কোনো বিপদ-আপদ দেখুওৱা ছবিসমূহে ঘৰৰ শক্তিক নকাৰাত্মক কৰি তোলে। এই ধৰণৰ ছবিসমূহে মানসিক চাপ, বিবাদ আৰু আৰ্থিক বাধাৰ সৃষ্টি কৰে।
বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ দেৱালত লগোৱা প্ৰতিখন ছবিয়ে এক বিশেষ শক্তি প্ৰসাৰিত কৰে। যদি সেই শক্তি দুখ বা ভয়ৰ হয়, তেন্তে মা লক্ষ্মী সেইখন ঠাইত নাহে। সেয়ে নৱবৰ্ষৰ আগতেই যদি এনে কোনো ছবি লগোৱা থাকে য'ত যুদ্ধ, ধুমুহা, অন্ধকাৰ বা কোনো অশুভ ইংগিত দেখুৱায়, তেন্তে তাক তৎক্ষণাত বাহিৰলৈ পেলাই দিয়ক। তাৰ সলনি ভগৱান বিষ্ণু, মা লক্ষ্মী, সূৰ্য, পদুম, হাঁহ বা শান্তি দৰ্শোৱা ছবি দেৱালত লগাওক। এই ছবিসমূহে ধন, সৌভাগ্য আৰু শান্তিৰ সংকেত বহন কৰে। মনত ৰাখিব, দেৱালত থকা প্ৰতিখন ছবিয়েই আপোনাৰ জীৱনৰ ভাৱ গঢ়ি তোলে। সেয়ে দেৱালসমূহত কেৱল হাঁহি আৰু পোহৰৰ প্ৰতীকেই ৰাখিব। যদি দুখ-ভৰা ছবি ঘৰত ৰখা হয়, তেন্তে দৰিদ্ৰতাই ঘৰত নিজৰ বাস স্থাপন কৰে। কিছুমান লোকে শক্তি বা বীৰত্বৰ প্ৰতীক বুলি শিয়াল, বাঘ, সাপ বা যুদ্ধৰ দৃশ্যৰ ছবি ঘৰত লগায়। কিন্তু বাস্তুশাস্ত্ৰ অনুসাৰে এই ধৰণৰ ছবিসমূহে ঘৰত ক্ৰোধ, বিবাদ আৰু মানসিক চাপৰ শক্তি বিয়পাই দিয়ে। হিংস্ৰ জন্তুৰ ছবিসমূহে ঘৰৰ পৰিৱেশ উগ্ৰ কৰি তোলে, যাৰ ফলত দাম্পত্য আৰু পাৰিবাৰিক সুখ প্ৰভাৱিত হয়। দেৱী লক্ষ্মীয়ে শান্তি আৰু মিলাপ্ৰীতি ভাল পায়। যি ঘৰত হিংস্ৰ বা ভয়ৰ প্ৰতীক ওলমি থাকে, তেনে ঘৰলৈ মা লক্ষ্মী প্ৰৱেশ নকৰে। সেয়ে নৱবৰ্ষৰ আগতেই যদি এনে কোনো ছবি লগোৱা থাকে, তেন্তে তাক বাহিৰলৈ পেলাই দিয়ক আৰু তাৰ সলনি গাই-গৰু, পদুম ফুল বা নদীৰ মনোমোহা দৃশ্যৰ ছবি লগাওক। প্ৰিয় দৰ্শক, মনত ৰাখিব, নৱবৰ্ষৰ প্ৰস্তুতি কেৱল আতচবাজি জ্বলাই বা পাৰ্টি উদযাপন কৰিলেই সম্পূৰ্ণ নহয়। ইয়াৰ অৰ্থ হৈছে ঘৰৰ গভীৰভাৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰা, যাতে কেৱল বাহিৰৰ ধূলি-মাটিয়েই নহয়, ভিতৰৰ নকাৰাত্মকতাও সম্পূৰ্ণৰূপে দূৰ হয়। যেতিয়া আপুনি ঘৰৰ পৰিষ্কাৰ কৰে, তেতিয়া এই পৰিৱৰ্তনে কেৱল আপোনাৰ মনক শান্তি নিদিয়ে, বৰঞ্চ ঘৰত মা লক্ষ্মীৰ স্থায়ী নিবাসৰ পথো মুকলি কৰি দিয়ে। চাওক, বহু সময়ত আমি সৰু সৰু কথাবোৰত মন নিদিওঁ, কিন্তু সেইবোৰেই আমাৰ ভাগ্যক আগবাঢ়িবলৈ বাধা দিয়ে। যেনে দেৱালত ওলমি থকা বন্ধ বা বেয়া হৈ যোৱা ঘড়ী। বাস্তুশাস্ত্ৰ মতে যেতিয়া ঘড়ী বন্ধ হৈ যায়, তেতিয়া ইয়ে ৰৈ যোৱা সময় আৰু থমকি থকা ভাগ্যৰ প্ৰতীক হৈ পৰে। ইয়াৰ ফলত ঘৰত উন্নতিৰ গতি ধীৰ হৈ পৰে, আৰ্থিক প্ৰৱাহ বন্ধ হৈ যায় আৰু সকলো কাম যেন স্থবিৰ হৈ পৰে। সেয়ে নৱবৰ্ষ অহাৰ আগতেই ঘৰৰ প্ৰতিটো ঘড়ী ভালদৰে পৰীক্ষা কৰি লওক। যিটো ঘড়ী বন্ধ হৈ আছে তাক তৎক্ষণাত ঠিক কৰাওক অথবা বাহিৰলৈ পেলাই দিয়ক। লগতে মনত ৰাখিব, ঘড়ী সদায় উত্তৰ বা পূব দিশত ওলমাব লাগে, যাতে সময় আৰু শক্তি দুয়োটাই সঠিক দিশত প্ৰবাহিত হয়। চলি থকা ঘড়ীয়ে এইটো বাৰ্তা দিয়ে যে এই ঘৰখনত জীৱন সক্ৰিয় হৈ আছে, আৰু এইদৰে এই চিনসমূহেই মা লক্ষ্মীক ঘৰলৈ প্ৰৱেশ কৰাৰ আমন্ত্ৰণ জনায়। কিন্তু যদি এইবোৰ ঘৰতেই ৰাখি থয়, তেন্তে দৰিদ্ৰতাই কেতিয়াও দূৰ নহয়। ঠিক তেনেদৰে দেৱালৰ চুকে-কোণে জমা হোৱা মকৰা জাল আৰু ধূলি-মাটি দৰিদ্ৰৰ প্ৰতীক বুলি ধৰা হয়। এই মকৰা জালসমূহত শক্তি আবদ্ধ হৈ পৰে, যাৰ ফলত ঘৰত মা লক্ষ্মীৰ আগমন বাধাপ্ৰাপ্ত হয়। সেয়ে নৱবৰ্ষ উপলক্ষে ঘৰৰ দেৱাল, চিলিং আৰু প্ৰতিটো কোণা ভালদৰে পৰিষ্কাৰ কৰি লওক। ঝাৰু দিয়াৰ সময়ত মনত এই ভাৱ ৰাখিব যে ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হওক। তাৰ পিছত কৰ্পূৰ বা লং জ্বলাই ধূনা দি সম্পূৰ্ণ ঘৰখন শুদ্ধ কৰক। এই পৰিষ্কাৰ-পৰিচ্ছন্নতা কেৱল দেখুৱাবৰ বাবে নহয়, বৰঞ্চ ঘৰৰ শক্তিক পবিত্ৰ কৰাৰ এক গুৰুত্বপূৰ্ণ কাৰ্য। আপোনাৰ দেৱালসমূহ যিমানেই পৰিষ্কাৰ আৰু সুন্দৰ হ'ব, সিমানেই আপোনাৰ ভাগ্যৰ পোহৰ উজ্জ্বলভাৱে বিয়পি পৰিব। এতিয়া জানো আহক ভঙা দেৱালৰ বিষয়ে। ভাঙি যোৱা বা ফাট মেলা দেৱালবোৰে কেৱল ঘৰৰ সৌন্দৰ্য নষ্ট নকৰে, বৰঞ্চ বাস্তুৰ দোষো সৃষ্টি কৰে। শাস্ত্ৰত কোৱা হৈছে, যি ঘৰত দেৱাল ভাঙি থাকে বা ফাট মেলি থাকে, সেই ঘৰলৈ মা লক্ষ্মীৰ বাস নাথাকে। এই ফাটবোৰে ইতিবাচক শক্তিক বাহিৰলৈ উলিয়াই দিয়ে আৰু নকাৰাত্মক শক্তিক ভিতৰলৈ আহ্বান জনায়। সেয়ে নৱবৰ্ষ অহাৰ আগতেই আপোনাৰ ঘৰৰ প্ৰতিটো দেৱাল মন দি ভালদৰে পৰীক্ষা কৰক। যদি কোনো ঠাইত প্লাষ্টাৰ উঠি গৈছে বা দেৱালত ফাট পৰিছে, তেন্তে সেইটো তৎক্ষণাত মেৰামতি কৰাওক। নতুন দেৱালে কেৱল সৌন্দৰ্য বৃদ্ধি নকৰে,
বৰঞ্চ নতুন শক্তি আৰু স্থিৰতাও লৈ আহে। দেৱালত ৰং কৰোঁতে সদায় পাতল আৰু উজ্জ্বল ৰং বাছনি কৰক, যিবোৰে পোহৰ আৰু উজ্জ্বলতা বিয়পায়। আৰু হয়, ৰঙৰ কথা ওলাইছে যেতিয়া, এতিয়া এইটোও জানি লওক, ক'লা, গ্ৰে বা গাঢ় নীলা আদি ডাঠ ৰঙে ঘৰৰ শক্তিক শোষণ কৰি লয়। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ গধুৰ আৰু বিষণ্ণ হৈ পৰে। মা লক্ষ্মীয়ে পোহৰ আৰু মিলাপ্ৰীতি ভাল পায়, সেয়ে বগা, গুলপীয়া, পাতল হালধীয়া বা ক্ৰীম ৰং তেওঁ বিশেষভাৱেই ভাল পায়। গতিকে যদি আপোনাৰ ঘৰৰ কোনো দেৱালত অতি গাঢ় ৰং লগোৱা আছে, তেন্তে নৱবৰ্ষ অহাৰ আগতেই তাক পাতল আৰু উজ্জ্বল ৰঙেৰে ৰঙাই তোলক। বিশেষকৈ পূজা স্থান আৰু মুখ্য দুৱাৰৰ ওচৰৰ অংশ সদায় পোহৰীয়া আৰু আকৰ্ষণীয় ৰঙেৰে সজাই ৰখা উচিত, কাৰণ এই ঠাইৰেই মা লক্ষ্মীয়ে ঘৰত প্ৰৱেশ কৰে। প্ৰিয় দৰ্শক, মনত ৰাখিব, নৱবৰ্ষৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কেৱল ঘৰৰ আৱৰ্জনা আঁতৰোৱাৰ এটা প্ৰক্ৰিয়াই নহয়, ই আপোনাৰ ভাগ্য উজ্জ্বল কৰাৰ লগতে মা লক্ষ্মীক স্বাগতম জনোৱাৰ আটাইতকৈ ডাঙৰ উপায়। আপোনাৰ ঘৰ যিমানেই উজ্জ্বল হ'ব, আপোনাৰ আগন্তুক দিনবোৰো সিমানেই উজ্জ্বল হ'ব। আৰু এটা গুৰুত্বপূৰ্ণ কথা, পুৰণা জোতা-চেণ্ডেল আৰু ফাটি যোৱা কাপোৰৰ বিষয়ে। ফটা পুৰণা জোতা-চেণ্ডেল আৰু ফটা কাপোৰে ঘৰৰ ইতিবাচক শক্তিৰ প্ৰৱাহক বন্ধ কৰি দিয়ে। এই বস্তুবোৰক নকাৰাত্মক কম্পন আৰু দৰিদ্ৰতা বাস কৰে বুলি ধৰা হয়। যদি এই বস্তুবোৰ এতিয়াও ব্যৱহাৰৰ যোগ্য হয়, তেন্তে কোনো প্ৰয়োজন থকা লোকক দান কৰি দিয়ক। নতুবা নৱবৰ্ষ অহাৰ আগতেই সেইবোৰ ঘৰৰ পৰা বাহিৰলৈ পেলাই দিয়ক। পুৰণা বস্তুবোৰ ঘৰত ৰাখিলে বাধা-বিঘিনি আৰু বিবাদৰ কাৰণ হৈ উঠে। ঠিক একেদৰেই ফাটি যোৱা কাপোৰ পিন্ধি পূজা কৰা বা মা লক্ষ্মীক স্বাগতম জনোৱা উচিত নহয়। নৱবৰ্ষ অহাৰ আগতেই সকলো পুৰণা কাপোৰ ভালদৰে ধুই লওক আৰু নতুন কাপোৰ লৈ পূজা কৰক। এইদৰে কৰিলে পবিত্ৰতা, সতেজতা আৰু সৌভাগ্য বৃদ্ধি পায়। পৰিষ্কাৰ কাপোৰ আৰু স্বচ্ছ পাদুকা দেৱী লক্ষ্মীৰ অত্যন্তই প্ৰিয়। কিন্তু যদি এইবোৰ অৱহেলাৰে ৰাখি থোৱা হয়, তেন্তে দৰিদ্ৰতাই ঘৰত নিজৰ বাস স্থাপন কৰিব। দেৱালত লগোৱা পুৰণা আৰু ধূলি-মাটিৰে ভৰা ছবিসমূহে ঘৰৰ সৌন্দৰ্য আৰু শক্তিক দুৰ্বল কৰি তোলে। বিশেষকৈ যিসকল ছবিত মৃত ব্যক্তিৰ দৃশ্য থাকে, কান্দি থকা বা দুখৰ দৃশ্য থাকে, অথবা যিবোৰ ছবিৰ ৰং ফিকা হৈ গৈছে, সেইবোৰ আঁতৰাই পেলোৱা উচিত। এই ধৰণৰ ছবিসমূহে ঘৰত নকাৰাত্মক তৰংগ সৃষ্টি কৰে আৰু মা লক্ষ্মীৰ প্ৰৱেশত বাধা দিয়ে। সেয়ে নৱবৰ্ষ অহাৰ আগতেই ঘৰৰ সকলো ছবি ভালদৰে পৰিষ্কাৰ কৰি লওক। ভাঙি যোৱা ফ্ৰেমবোৰ সলনি কৰক আৰু কেৱল ইতিবাচক প্ৰতীকসমূহ যেনে সূৰ্য, ভগৱান, পদুম ফুল, গাই গৰু অথবা পৰিয়ালৰ হাঁহিমুখীয়া ছবিসমূহ দেৱালত লগাওক। ইয়াৰ ফলত ঘৰত সুখ, প্ৰেম আৰু পোহৰ সদায় বজাই থাকিব। মনত ৰাখিব, দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ ঘৰত দেৱালত আনন্দ আৰু উজ্জ্বলতাৰ ঝলক থাকিবই লাগিব। কিন্তু যদি ইয়াৰ বিপৰীত বস্তুবোৰ ৰাখি থোৱা হয়, তেন্তে দৰিদ্ৰতাই ঘৰত নিজৰ বাস স্থাপন কৰিব। যদি পূজা স্থানত কোনো দেৱ-দেৱীৰ মূৰ্তি বা ছবি খণ্ডিত হৈ যায়, ৰং উঠি যায় বা তাত ফাট পৰে, তেন্তে তাক তৎক্ষণাত আঁতৰাই পেলোৱা উচিত। শাস্ত্ৰত কোৱা হৈছে, যদি খণ্ডিত মূৰ্তি ঘৰত থাকে, তেন্তে পূজাৰ নিষ্ফল পোৱা যায় আৰু লগতে ইতিবাচক শক্তিৰ প্ৰৱাহ বাধাগ্ৰস্ত হয়। এনে ছবি বা মূৰ্তিসমূহ কোনো পবিত্ৰ নদীত বিসৰ্জন দিয়ক অথবা আহঁত গছৰ তলত সুন্দৰভাৱে ৰাখি দিয়ক। নৱবৰ্ষ অহাৰ আগতেই পূজা স্থান গংগাজল বা গোমূত্ৰৰে শুদ্ধ কৰক আৰু নতুন পূজা সামগ্ৰী ৰাখক। এইদৰে কৰিলে ভগৱান সন্তুষ্ট হয় আৰু ঘৰত দিব্য কম্পন বৃদ্ধি পায়। পৰিষ্কাৰ আৰু পবিত্ৰ মন্দিৰতেই মা লক্ষ্মীৰ স্থায়ী বাস হয়। কিন্তু যদি এইবোৰ অৱহেলা কৰি ৰাখি থোৱা হয়, তেন্তে দৰিদ্ৰতা কেতিয়াও ঘৰৰ পৰা নাযায়। প্ৰিয় দৰ্শক, এইদৰে নৱবৰ্ষৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সময়ত এই সকলোবোৰ বস্তু তৎক্ষণাত ঘৰৰ পৰা বাহিৰলৈ পেলাই দিয়াটো অতি প্ৰয়োজন। নহ'লে ঘৰত ঘোৰ দৰিদ্ৰতাই বাস কৰিব আৰু মা লক্ষ্মী কেতিয়াও সেই ঘৰলৈ নাহিব। সেয়ে এই কথাবোৰ নিজৰ জীৱনত অৱলম্বন কৰক যাতে আপোনাৰ জীৱনত নৱবৰ্ষৰ সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে। আপুনি যিমানেই অধিক পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব, সিমানেই মা লক্ষ্মী সন্তুষ্ট হ'ব আৰু আপোনাৰ ঘৰত স্থায়ীভাৱে বাস কৰিব।
প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।